কোৱাচোন তুমি মোক কিমান ভাল পোৱা আকাশত যিমান তৰা আছে সাগৰত যিমান পানী আছে আৰু 1 কেজি নিমখত যিমান নিমখ আছে ইমান তেতিয়াহ'লে কোৱাচোন মই মৰি গ'লে তুমি দ্বিতীয় বিবাহ কৰাবানে কি কোৱা তুমি অবিহনে মই থাকিব পাৰিম জানো নহয় কাৰ কেতিয়া মৃত্যু হয় কোনেও ক'ব নোৱাৰে কোৱাচোন তুমি দ্বিতীয় বিবাহ কৰাবানে প্লিজ কোৱা না কোনো পধ্যেই নকৰো তুমি মোৰ জীৱনে মৰণে সংগী আৰু তোমাৰ স্মৃতিলৈ মই জীয়াই থাকিম নহয় জীৱনে মৰণে মই তুমি সুখী হোৱাটো বিচাৰো তোমাৰ ভাল হোৱাটো বিচাৰো তুমি দ্বিতীয় বিবাহ কৰাবই লাগিব তুমি প্ৰমিস কৰা প্লিজ প্ৰমিস কৰা ও মুস্কিল প্ৰমিস কৰিবানে তুমি ঠিক আছে প্ৰমিস কৰিলো হবতো থ্যাংক ইউ এই ভাল মানুহৰ কথা মই শুনো তো হ'ব দিয়া হ'ব এই লাগিল ও মা Oh no! বাচন ধোৱা হ'ল হৈ গ'ল চোৱাচোন চোৱা এইটো কি আহিছে মোবাইলত চোৱা এইটো থোৱাচোন মোৰ কথা এটি শুনাচোন তুমি কোৱা এই যে নতুন কইনাজনী যে আহিব তাইকতো নতুন গহনা আৰু কাপোৰ দিব লাগিব অবিয়াছলি দিব লাগিব নতুনকে বিয়া পাতি অনা কথা গহনা কাপোৰ নিদিলে আৰু কেনেকুৱা কথা হ'ব তুমি মোৰ কাপোৰৰ গহনাখিনি দি দিবা নেকি তাইক কেতিয়াও নিদিও সঁচাকে কৈছো কেতিয়াও নিদিও তুমি যে মাৰ ঘৰৰ পৰা চকেজটো লৈ আহিছা সেই চকেজটো ধুনীয়াকে মিউজিয়ামৰ নিচিনা সজাই থম সঁচাই কৈছা থেংক ইউ ধন্যবাদ কথা এটা কোৱাচোন কি মোৰ গাড়ীখন তাইক চলাব দিবানে কি গাড়ী মোৰ চুইফ্ট ডিজায়াৰখন আকৌ কাক চলাব দিয়া কথা কৈ আছা নতুন কইনাজনী হৰি তুমি পাগল হৈছা নেকি কি পাগল হলো তোমাৰ দ্বিতীয় বিবাহ কৰালে তাইক নিদিবা জানো চলাবলৈ তুমিও যে কোৱা নহয় মই কিয় চলাব দিম তাইক কোৱাচোন তুমি তোমাৰ গাড়ী তাই কিয় চলাব তোমাৰ গাড়ীখন মই ধুনীয়াকে গেৰেজতে গ্লাছেৰে সজাই তোমাৰ স্মৃতিৰ কাৰণে ৰাখি থওঁ আমাৰ বেডৰুমটো কোনো পধ্যেই নিদিওঁ বেডৰুমটো আমি দুটাৰ বহুত স্মৃতি লুকাই আছে নহয় জানো আৰু সেইকাৰণে সেই ৰুমটোত তোমাৰ ডাঙৰ ডাঙৰ ফটো বেৰত লগাই থৈ দিম কেনে হ'ব মোৰ আত্মাই চিৰ শান্তি লাভ কৰিব থেংক ইউ বাৰু কোৱাচোন মোৰ যে জোতা কেইযোৰ তাইক দিবানে সেইকেইযোৰ পিন্ধিবলৈ সেইবিলাক কথা তুমি এৰি পেলোৱা এতিয়া কাইলৈ স্বাধীনতা দিব আৰু চুলিত ৰং কৰিবৰ কাৰণে তুমি ৰংখিনি গোলা যোৱা সোনকালে যাব লাগে চাহখিনি খাই লোৱা তুমি ক'বই লাগিব প্লিজ কোৱা না মোৰ ধুনীয়া নতুন জোতা কেইযোৰ তাইক পিন্ধিবলৈ দিবানে কোৱা না প্লিজ কোৱা না তুমি উফ ৰাম তোমাৰ মূৰত দোষ হোৱাটো খাটাং তুমিও যে আৰু কথা কোৱা তুমি পিন্ধা 9 নম্বৰ জোতা আৰু তাই পিন্ধা 7 নম্বৰ জোতা কেনেকে হয় কি কি কৰা তুমি এইবোৰ
আহি পালো। অ পিংকু মোনাখন লৈ যাচোন। ভালে আছে নহয়? ভালে আছো। পিছে ৰবা, তুমি 2বাৰো খুৰা বুলিলা, তোমাক মই ঠিক ধৰিব পৰা নাই। এইখন মোৰ খুৰাৰ ঘৰ। অ, তোমাৰ দেউতা? মোৰ দেউতাৰ নাম দিলীপ। এই দিলীপৰ ল'ৰা। বহুত ডাঙৰ হৈ গলা। দেউতাই কৈয়ে থাকে আপোনাৰ কথা। কৈ থাকিবই। আমি যে কিমান নমতা বিয়া খালো, আৰু বহুত বহুত ৰহস্য, বহুত বহুত কথা কৈ থাকে দেউতাই মাজে মাজে। খুৰা দেওবাৰে কিন্তু ভোজত আহিব লাগিব। আহিম নিশ্চয় আহিম। এই দেউতা মই কিমান নমতা বিয়া খালো। পিছে এতিয়া মই উঠো, কাৰণ মোৰ গৰু আছে পথাৰত, বৰ দিগদাৰ। দিয়ক। পিছে মোৰ এই মোনাখন। সৰু আহা, মোনাখন লৈ আহা। দিয়া এইটো দিয়া, মোনাখন দিয়া মাজনী। বাৰু মই আহোৱে। ঠিক আছে। দেওবাৰে আহিব। বাৰু।